এইকেইটা কথাকেইটা। আপুনি এইটো কেতিয়া আৰম্ভ কৰিছিলে? এইটো মই 1984-85 চনত আন্দোলনৰ শেষ হওঁ অৱস্থা তেনেকুৱাতে 86 চনত আদায় হৈছে। মই 86 চনলৈ পদটো হেৰিটো কবিতাটো লিখি আদায় কৰিলোঁ। কিন্তু ক'তো মই গোৱা নাই। লিখা নে এইটো মনতে ভাবি? এই ভাবি ভাবি লিখা লিখা। গাওকচোন আপুনি। কয়ে বোলে কওঁ শুনা ছাত্ৰ আন্দোলন, খয়ে বোলে খেদিব লাগে বিদেশী যতজন, গয়ে বোলে গণ সংগ্ৰাম পৰিষদ, ঘয়ে বোলে ঘূৰি পকি ছাত্ৰৰ লগত, মই বোলে উপায় উলিয়ালে অসমত, ছয়ে বোলে ছবছৰে চেষ্টাৰ বলত, ছয়ে বোলে চুক্তি ল'লে 15 আগষ্ট, জয়ে বোলে যেনে তেনে 85 চনত, জয়ে বোলে জিন্দাবাদ অসম জননী, ন্যায় বোলে নিষ্পন্দতা হোক বিদেশী, তয়ে বোলে ততালিকে বিদেশী বৰ্জন, থয়ে বোলে থিৰ কৰে দিন নিৰ্বাচন, দয়ে বোলে দিব লাগে চৰকাৰক কয়, ধয়ে বোলে ধুমধাম কৰি পলম নহয়, নয়ে বোলে নুশুনিব বিদেশীৰ কথা, তয়ে বোলে তাহাঁতৰ আছে জানো পতা, থয়ে বোলে থকা ৰখা বিদেশী গণৰ, দয়ে বোলে দিব লাগে বিদায় অসমৰ, ধয়ে বোলে ধন দিলে ছাত্ৰৰ কক্ষাও, নয়ে বোলে নকৰিবা বিদেশীক ৰক্ষাও, পয়ে বোলে পৰিত্ৰাণ অসমৰ হওক, ফয়ে বোলে ফাক ফুক পাছ কৰি থক, বয়ে বোলে বাৰম্বাৰ ছাত্ৰৰ প্ৰচাৰ, ভয়ে বোলে ভাল মতে কৰিবা বিচাৰ, ময়ে বোলে মৰিবলৈ মনত নাই ভয়, জয়ে বোলে যদি হয় অসমৰ জয়, ৰয়ে বোলে ৰাজীৱ গান্ধীৰ চুক্তিখন, লয়ে বোলে ল'লে মানি ছাত্ৰ সৰ্বজন, ঐ বোলে ৱাদি ল'বা ভাল কৰি, হয়ে বোলে সকলোৱে হাতে কামে ধৰি, হয়ে বোলে সদায় কৰে বাতৰি প্ৰচাৰ, হয়ে বোলে সীমান্তত দিলে কাটাতাৰ, হয়ে বোলে হাৰাশাস্তি ছবছৰে পায়, ক্ষয় বোলে ক্ষান্ত হাম বিদেশী খেদাই, প্ৰথমতে উজ্বলালে বিজয় অসমৰ বন্তি, গোপীনাথ বৰদলৈ আছিল প্ৰধানমন্ত্ৰী, দ্বিতীয়তে মুখ্যমন্ত্ৰী মেধি বিষ্ণুৰাম, তেওঁ কিছু কৰিছিলে অসমৰ কাম, বিমলা প্ৰসাদ চলিহাই শিৱসাগৰত, সুবিধা নাপালে তেওঁ কাছাৰ শিলচৰত, বিধায়ক হম বুলি মনোনয়ন দিলে, বিধায়ক হৈ মুখ্যমন্ত্ৰী পদ ল'লে, বিদেশী গণৰ বহু মিলিল সুবিধা, চলিহাই বিদেশীক নকৰিলে বাধা, মহেন্দ্ৰ মোহন চৌধুৰী একেটাই আশা, অসমত বিদেশীয়ে বিচাৰিলে ভাষা, অসমৰ ভাষা ৰক্ষা কৰিবৰ কাৰণ, বহুজন অসমীয়াই এৰিলে জীৱন, শৰৎ চন্দ্ৰ সিংহই নললে ভূমিকা, বিদেশী অসমলৈ আহিবৰ বেলিকা, বিদেশী আমদানি হাজাৰ হাজাৰ, ভাৰত আৰু অসমত হ'ল জনতা চৰকাৰ, বৰবৰাই মুখ্যমন্ত্ৰী ল'লে হিংসাখন, ছাত্ৰই বিচাৰি ল'লে নীতি সংবিধান, সংবিধানৰ ৰীতি নীতি কৰি আলোচন, ছাত্ৰই আৰম্ভ কৰি দিলে আন্দোলন, শাসনৰ খেলি মেলি হ'ল জনতাৰ,
বৰবৰা পদৰ পৰা হ'ল বহিষ্কাৰ যোগেন্দ্ৰনাথ হাজৰিকা অসম জনতা নোৱাৰিলে আনি দিব ছাত্ৰ সমতা হাজৰিকাৰো শাসনৰে পৰি গ'ল উৰ মুখ্যমন্ত্ৰী হ'ল অনুৱাৰ তাই মোৰ অনুৱাৰৰ চৰকাৰ কংগ্ৰেছ আই ছাত্ৰৰ আন্দোলন ভূক্ষেপে নাই অনুৱাৰ শাসনত 3 মাহ ৰ'ল কেশৱ গগৈ মুখ্যমন্ত্ৰী লৈ গ'ল ছাত্ৰৰ প্ৰতি তেওঁ লক্ষ্য নকৰিলে 14 দিনত মন্ত্ৰী পদ হৈয়ে পৰিলে ছাত্ৰৰ আন্দোলন বিদেশী বৰ্জন ভোটাৰ তালিকা হ'ব লাগে সংশোধন চৰকাৰে তালৈ নকৰিলে মন অসমত বলবৎ পাতে নিৰ্বাচন দুলীয়া জানত যিটো ঘটিল ঘটনা নোৱাৰি কৰিব মুহূৰ্ততে বৰ্ণনা ছাত্ৰ ছাত্ৰীয়ে জয় আই শ্লোগান গালে ছাত্ৰ ছাত্ৰীৰ ওপৰত গাড়ী চলাই দিলে কিমানৰ ভাগিল হাত কিমানৰ ভৰি কিমান থাকিল আধা মৰা ছাতি ফুটি কৰি কত কত পিতৃ মাতৃৰ বুকু সুদা হ'ল কত বধূৰ কপালৰ সেন্দুৰ মোচা গ'ল গাড়ী চেপাত দেহা পাফা হ'ল দুলীয়া জানত তেজ ধাৰে বৈ গ'ল তেজপুৰতো তেজৰ দাগ ৰঙা হৈ গ'ল গহপুৰত একেবাৰে গহ লাগি গ'ল ধেমাজিতো আন্দোলন একেটাই চেলু নেলিত গ'ল 12 কুৰি ওপৰত মেলো লখিমপুৰৰ খগাতো 2জন শ্বহীদ হ'ল মাজুলীতো এজনৰ শ্বহীদ বেদী হ'ল বলবৎ নিৰ্বাচন এখনতাত হ'ল 17টা সমষ্টি বাদ পৰি গ'ল অভাৰতীয় ভোট একুৰি কৰি মুখ্যমন্ত্ৰী হিতেশ্বৰ হ'ল পিন্ধি হিতেশ্বৰে হিতাই দিলে বড়ো বাহিলাক লেখন লাহন পলাই থাকিল কিমান পাৰ লাগ লগে লগে অসমত আলফাই দিলে দেখা ক'ত মদ ক'ত ভাং তাৰ হেললে লেখা মদ খোৱাং মৰিয়ালে ভঙে ছিঙিলে চুলি ঘোষ খোৱা লিডাৰ বিয়ক দেখুৱালে গুলি এচি মাতিলে ডিচি মাতিলে মিনিষ্টাৰ ভাই মূৰত টুকুৰি কাণত কোৰ লৈ মাটি কাটিবলৈ যায় এটিকে অল আলফা মৰিল পুলিচৰ মৰণ কম যিকেইটা আছিল দেশৰ CID সেইকেইটাই আলফাৰ জম হিতেশ্বৰৰ শাসনৰ পৰি গ'ল অন্ত মুখ্যমন্ত্ৰী হ'ল গৈ প্ৰফুল্ল মহন্ত দবা বাজিল কাহ বাজিলে ঢোল খোল ছাত্ৰ সন্থা আন্দোলন জয় আই সম্বুল লৰালৰি বুঢ়া সকলোৰে হাতে প্ৰতি ভোটা লৰালৰিত জ্বলাই দিলে বাহনী আৰু সূতা উৎপল দত্তৰ উপায় হেৰালে ভৰত নোৱাৰিলে ভাৰ অসম জুৰি বানপানী হ'ল প্ৰফুল্ল মহন্ত লাগিল ধাৰ বৃন্দাবন গোস্বামীয়ে বিষয় এৰিলে নীলমণি এৰিলে পথ বাকী থকা মন্ত্ৰীয়ে মিটিং পাতিলে বিদেশী কেইটা উঠক ফণী বৰুৱাই ফান পাতিলে মহেশ মহন্তই চালে অংগী আহিলৈ দাঁড়িয়ে তাৰ মচলাটো পালে ভিকু ফুকনৰ ভীষণ প্ৰতিজ্ঞা বিদেশীকে দিম বুলি লগে লগে খগা চাপৰিত লাগিল গুলি ছাত্ৰ সন্থাই চলাই দিলে মেচিদা ধেনু কাৰ CRPয়ে চলাই দিলে পিষ্টল ৰিভলভাৰ শুনা নাইনে ৰাইজসকল খগাৰ কাহিনী মানুহৰ ভিতৰত নিষ্ঠুৰ পুলিচ বাহিনী নিষ্ঠুৰ পুলিচে চলাই দিলে গুলি বাবানাথ বাগৰি পৰিল জয় আই অসম বুলি নিষ্ঠুৰ পুলিচে দুনাই মাৰে গুলি মহেন্দ্ৰনাথো বাগৰি পৰিল আই অসম বুলি ৰোহিত নাথে লৰ মাৰি বাবাক ঘৰে তুলি
নিষ্ঠুৰ পুলিচে তাকো মাৰিলে গুলী চক্ৰ মহন্তই ভুৱন দত্তৰ মহেন্দ্ৰ তুলি ধৰে হাকিমক নিষ্ঠুৰ পুলিচে দুইটাকে গুলী কৰে চক্ৰ মহন্তৰ পিঠিত লাগি বখলা গ'ল ভুৱন দত্তৰ হাফিত লাগি ঠাইতে পৰি গ'ল ঠাইতে পৰি গ'ল ৰাম শইকীয়া আগবাঢ়ি গ'ল হাতত পতাকা তুলি নিষ্ঠুৰ পুলিচে তাকো মাৰিলে গুলী গজেন হাজৰিকা হৰকান্তই ভেবা লাগি আছিল চাই নিষ্ঠুৰ পুলিচে গুলী কৰিলে সোণালী সুযোগ পাই লগৰ ল'ৰাই বেৰি ধৰিলে ভাইহঁত কলি গলি হেজাৰ বেজাৰ ল'ৰাৰ মাজত 8জন পৰিলে ধৰি সেই সময়তে CRPহঁতৰ গুলী আদায় হ'ল পথাৰে পথাৰে পলাই পানীগাঁৱলৈ গ'ল লগে লগে পেচেণ্টকেইটা চিভিললৈ নিলে শ্বহীদ দুজনক বাঁহ পাতি তিনিআলিত খৰি দিলে শ্বহীদ দুজনে দেশৰ কাৰণে স্বৰ্গত পালে থান বাকী 6জনে ডাক্তৰ